আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি 1 মিনিটীয়া গল্প আননোন নাম্বাৰ। আৰম্ভ কৰিছোঁ। আজি দুপৰীয়া মনটো খেলি মেলি লগালেহি এটি অচিনাকি ফোন কলে। আজি দুপৰীয়া মনটো খেলি মেলি লগালেহি এটি অচিনাকি ফোন কলে। অচিনাকি ফোন কলে। মই ক'লো হেল্ল' আৰু সিফালৰ পৰা মাত দিলে, ভালনে আপোনাৰ? মনটো ভাল লাগি গ'ল। লাগিবই দিয়াচোন, ফিমেল ভইচ যিহেতু। কিবা এটা ফিলিং জাগি গ'ল ভইচটো শুনি। আৰু মই কোন বুলি লগালগ সুধিলোঁ। আৰু কি হ'ল জানে? লগে লগে ফোন কলটো কাটি দিলে। পাপা আহিছে বুলি কৈ। কোনবা আছিল তাই, কিয় বা কৰিছিল কল, জনাই নহয়, কিন্তু বুকুত সেই পাপা আহিছিল বুলি কোৱা ভইচটোৱে হৃদয় চুই গ'ল। নাজানো হাজাৰ বিহুৰ মাজত কোনে মোক বিচাৰিছিল। তেনেদৰে হাজাৰ ভাৱনাই আজি দুপৰীয়াটো মোক হেঁচি হেঁচি ধৰিছে বুকুত। কোনবা আছিল তাই, কিয় বা কৰিছিল কল। এনেকুৱা ধৰণৰ ঘটনা ষ্টৰিটো ক্ৰিয়েট কৰি থাকোঁতে বিয়াত আহিছিল মানে প্ৰসিদ্ধই কৈছে তাৰ লগতো মানে ঘটনা ঘটিছে। গতিকে আপোনালোকৰ মাজত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিছে তেনেহ'লে কমেণ্ট কৰি জনাব। এয়া আছিল আজিৰ ষ্টৰি। ভালকৈ চোৱাৰ বাবে ধন্যবাদ।